পলিশ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আকৌ এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজি মই হাঁহৰ মাংস এটা ৰেচিপি লৈ আহিছো। তাৰ কাৰণে লৈছো মই 1 কেজি হাঁহৰ মাংস আৰু ইয়াতে এতিয়া মই মেৰিনেট কৰিবলৈ কাৰণে ব্যৱহাৰ কৰিছো নেমু দিলে মাংসখিনি সফট হৈ যায়, সেইকাৰণে মই নেমু ইউজ কৰিছো আৰু দিছো সোৱাদ অনুযায়ী নিমখ। ইয়াতে দিছো হাফ টিস্পুন হালধি আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লম। ইয়াতে মই হাতেৰে ভালদৰে মিক্স কৰি লৈছো। হাতেৰে মিক্স কৰিলে বেছি ভালদৰে মিক্স হয়, সেইকাৰণে মই হাতেৰে কৰিছো। আপোনালোকে চামুচেদিও মিক্স কৰি ল'ব পাৰে। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰাৰ পিছত এইখিনি 1 ঘণ্টাৰ কাৰণে মই ৰেষ্ট কৰিব দিম, যাতে গোটেইখিনি মছলা মাংসৰ ভিতৰত সোমাই যায়। আৰু এতিয়া ইয়াতে মই ইউজ কৰিছো আদা, নহৰু, 2টা কাটি লোৱা আলু আৰু লৈছো 2টা মিডিয়াম সাইজৰ পিয়াজ। আৰু এতিয়া মই গেছৰ ওপৰত এখন কেৰাহী পাতি লৈছো আৰু কেৰাহীখন মই ভালদৰে গৰম হ'বলৈ দিম। আৰু এতিয়া কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মই এড কৰিছো মিঠাতেল। ইয়াতে মই 2 চামুচৰ সমানত মিঠাতেল ইউজ কৰিছো, কাৰণ হাঁহৰ মাংসৰ পৰা এক্সট্ৰা তেল ওলায়, সেইকাৰণে মই ইয়াতে তেল একেবাৰে কমকৈ ইউজ কৰিছো। আপোনালোকেও কম তেল দিয়ে বনাব। আৰু এতিয়া তেলখিনি ইয়াতে মই ভালদৰে গৰম হ'বলৈ দিলো আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মই এড কৰি দিম পাঁচফোৰণ। ইয়াতে মই পাঁচফোৰণ এড কৰিছো, এই কাৰণে পাঁচফোৰণ দিলে মাংসখন খাবলৈ ভাল হয়। আৰু লগতে মই দি দিছো লং, ইলাইচি আৰু তেজপাত। আৰু এইখিনি এতিয়া মই ভালদৰে ফুৰণ আহিবলৈ দিম। আৰু ভালদৰে ফুৰণ অহাৰ পিছত ইয়াতে মই পিয়াজ দিছো আৰু আধা পিয়াজ মই ৰাখি দিছো, পিছত ব্যৱহাৰ কৰিম। আৰু এইখিনি এতিয়া মই ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি থাকিম। আৰু এইখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি আছো। এনেকুৱাতে মই এতিয়া ইয়াতে এড কৰি দিম 2টা শুকান জলকীয়া। আৰু এইকেইটা ঘৰতে কৰা শুকান জলকীয়া হয়, আমাৰ ঘৰৰ গছৰ হয় আৰু বহুত বেছি জ্বলা হয় শুকান জলকীয়াকেইটা, সেইকাৰণে মই ফালি দিয়া নাই। আৰু একেলগতে মই ইয়াতে আদা নহৰু বটাখিনিও দি দিছো। আৰু এতিয়া এইখিনি কেঁচা গোন্ধ যোৱালৈকে মই 2-3 মিনিট সময় ফ্ৰাই কৰি থাকিম। আৰু বন্ধুসকল, আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ পিছতে ইয়াতে মই এড কৰি দিছো যিখিনি মেৰিনেট কৰি ৰাখিছিলো, সেই মেৰিনেট কৰি ৰখা মাংসখিনি। আৰু এইখিনিতে মই অকণমান সময় ভালদৰে লৰাই ভাজি থাকিম। বন্ধুসকল দেখিছেনে, এয়া হাঁহৰ পৰা কিমান তেল ওলাইছে। আৰু এতিয়া এইখিনি মই লৰাই ভাজি আছো। আপোনালোকে হাঁহৰ মাংস যিমান ভাজিব সিমান ভাল হ'ব খাবলৈ কাৰণে, কাৰণ হাঁহৰ মাংস সদায় হাতৰ যাদু। আপোনালোকে মানে লৰাই হাতখন বিষাই যাব লাগিব। এতিয়া মই এইখিনি অকণমান সময়ৰ কাৰণে ঢাকনা মাৰি দিম। আৰু ঢাকনাখন খুলি দেখিছেনে এয়া কিমান তেল ওলাইছে, বহুত বেছি তেল ওলাইছে। আৰু এতিয়া এইখিনি মই আকৌ ভালদৰে লৰাই দিম। আৰু এইখিনি মই এতিয়া অলপ সময় লৰাই ভাজি থাকিম। আৰু এনেকুৱাতে এতিয়া মই ইয়াতে দি দিছো যিখিনি মই আধাকে কাটি ৰাখিছিলো, সেই আধাকে কাটি ৰখা পিঁয়াজখিনিও ইয়াতে মই এড কৰি দিছো। আৰু এইখিনি এতিয়া মই ভালদৰে অলপ সময় ভাজি থাকিম। এইখিনি দেখিছেনে, মই এতিয়াও ধুনীয়াকৈ লৰাই ভাজি আছো। কিন্তু এটা কথা মানিব লাগিব, বহুত বেছি তেল ওলাইছে। আৰু বন্ধুসকল, এইখিনি মোৰ প্ৰায় ভাজা হৈয়ে গৈছে। এতিয়া এনেকুৱাতে মই ইয়াতে মছলা এড কৰিম। আৰু মছলাৰ ভিতৰত ইয়াতে মই দিম 2 টিস্পুন জিৰা পাউডাৰ,
আৰু দিম ইয়াতে কালাৰটোৰ কাৰণে অকণমান ৰেড চিলি পাউডাৰ দিম ইয়াতে মই এইটো টোটেলি অপচনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে মই কালাৰটো ভাল হয় কাৰণে ৰেড চিলি পাউডাৰ দিছো আৰু ইয়াতে এতিয়া মই সবতছে যেটো হাঁহৰ মাংসৰ মেইন যেটো বস্তু সেই বস্তুটো দিম এতিয়া ইয়াতে মই জালুক দিম কাৰণ হাঁহৰ মাংসত মেইন যেটো বস্তু হৈছে সেইটোৱে হৈছে জালুক হাঁহৰ মাংস জালুকৰ অবিহনে কেতিয়াও নহয় জালুক দিবই লাগে জালুক দিলেহে খাবলৈ টেষ্টটো হয় আৰু এতিয়া মই ইয়াতে জালুক এড কৰি দিলো ইয়াতে মই জালুক 1 টিস্পুন দিছো আৰু এতিয়া মই আকৌ ভালদৰে লৰাই আছো আৰু বন্ধুসকল এয়া মোৰ মাংসখিনি প্ৰায় ভাজা হৈ গৈছে আৰু মই মাজতে আলুখিনিও এড কৰি দিলো আৰু এতিয়া এইখিনি মোৰ প্ৰায় ভাজা হৈ গৈছে ইয়াতে মই এতিয়া পানী এড কৰিম অকণমান 5 মিনিট সময় আৰু 5 মিনিট সময় ভাজি মানে মই পানী এড কৰিম আৰু কাৰণ এইখিনি মোৰ প্ৰায় ভাজা হৈ গৈছে আৰু বেছি ভাজি থাকিলেও খাবলৈ ভাল নালাগিব তিতিকি তিতিকি ভাৱ এটা আহিব সেইকাৰণে ইয়াতে আৰু 5 মিনিট ভাজাৰ পিছতে মই পানী এড কৰি দিম আৰু বন্ধুসকল ইয়াতে এতিয়া মই পানী লাহে লাহে অকণকে দি ভাজি আছো আৰু লৰাই কাৰণ একেবাৰতে মই পানী দি নিদিও আৰু ইয়াতে এতিয়া মই একেবাৰতে পানী দিলো আৰু দিয়াৰ পিছতে এইখিনি মই ভালদৰে উতল আহিবলৈ দিছো আৰু এইখিনি এতিয়া মই অলপ সময় 5 পৰা 10 মিনিট সময় উতল আহিবলৈ দিম আৰু তাৰ পিছত গেছ ষ্টভটো অফ কৰি দিম আৰু বন্ধুসকল আজি এই হাঁহৰ মাংসৰ ৰেচিপিটো আপোনালোকলৈ মই আগবঢ়ালো মাঘৰ বিহু কাৰণে যে এই ৰেচিপিটো এয়াই হৈছে আজি মোৰ হাঁহৰ মাংসৰ ৰেচিপি এই ৰেচিপিটো মই বনোৱা বহুত দিন হ'ল কিন্তু আপোনালোকলৈ আগবঢ়াওঁতে দুদিনমান দেৰি হৈ গ'ল আজি এই হাঁহৰ মাংসৰ ৰেচিপিটো খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আৰু আজি যদি হাঁহৰ মাংসৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব